Hello everyone, welcome back to my YouTube channel. পুনৰ এটা লং ভিডিও লৈ আপোনালোকৰ মাজত আকৌ আহিলো। মই হয়তো আপোনালোকক মিনি ব্লগত কৈছিলো যে শ্বিলঙৰ ট্ৰিপটোৰ মই লং ভিডিও লৈ আহিম আৰু এআই হৈছে মই লং ভিডিও আজি লৈ আহিছো আপোনালোকৰ মাজলৈ। আশা কৰো সকলোৱে ভিডিওটো শেষলৈকে চাব আৰু লাইক কমেন্ট শেয়াৰ কৰি দিব দেই আৰু লগতে সাবস্ক্ৰাইব বাটনটো ক্লিক কৰি অন কৰি দিব। থ্যাংক ইউ। তেন্তে আহক ভিডিওৰ মাজলৈ যাওঁ। আমি যেহেতু গুৱাহাটীৰ পৰা ওলাইছিলো, গুৱাহাটীৰ পৰা ওলাই আমি নংপোহত থকা এক্সেলেন্সিয়া ৰেষ্টুৰেণ্টত সোমালো। তাতে আমি ব্ৰেকফাষ্ট কৰিলো সকলোৱে। যেহেতু আমি 7:30-8 মান বজাতে ওলাই অহা হৈছিলে ঘৰৰ পৰা আৰু আমি আহি শ্বিলং সোমাইছোৱে। দেখিছে আপোনালোকে আমি ৰিভাৰ ব্ৰিজ পাই গলোহি আৰু আশা কৰো আপোনালোকে ভিডিওটো শেষলৈকে চাই দেই আৰু ভিডিওটো আগলৈ চাই যাওক। বহুত ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে যেহেতু মই শ্বিলং আৰু চেৰাপুঞ্জী দুইটা ভিডিও একেলগে লৈ আহিছো। আৰু প্ৰথমে আমি গৈ আছো এতিয়া য'ত আমি হোটেল বুক কৰিছিলো তালৈ গৈ আছো। তাত গৈ আমি ফ্ৰেছ হৈ ল'ম। সো ফাইনেলি আমি আহি পাই গলোহি আমাৰ হোটেল আৰু আমি তাজ ভিভান্তা হোটেলত আছিলো। আৰু মেইন কথা মই মিনি ব্লগত বহুত ধুনীয়াকৈ মই দি দিছিলো, সেইটো কাৰণে অকণমান শৰ্ট টাইপে মই লং ভিডিও লৈ আহিছো দেই, বেয়া নাপাব। সেইটো কাৰণে আপোনালোকে চাব মিনি ব্লগ কেইটাও। তাৰ পাছতে পুলিচ বজাৰত আমি বজাৰ কৰিবলৈ ওলাই আহিলো। The next day. গুড মৰ্ণিং এভৰিৱান। ৰাতি কালি বহুত দেৰি হ'ল, সেইবাবে ভিডিঅ' কৰাহি নহ'ল আৰু বজাৰৰ পৰা আহি। আৰু এতিয়া হৈছে মৰ্ণিং হ'ল, এতিয়া মই গা চা ধুলোঁ আৰু এতিয়া আমি ব্ৰেকফাষ্ট কৰিবলৈ ৰেডি হৈছোঁ আৰু মই হৈ গ'লো এতিয়া ৰেডি। আৰু মই মিনি ব্লগত আপোনালোকক যে ৰুমটোৰ ফেচিলিটিজবোৰ চব দেখাইছিলোঁ, সেইবাবে মিনি ব্লগটো চাই ল'ব। মই আকৌ ব্লগ ভিডিঅ'ত দিয়া নাই। তাৰপিছতে মই ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ। চেঞ্জ কৰি এতিয়া আমি ব্ৰেকফাষ্ট কৰিবলৈ গৈ আছোঁ। তাতে দেখিব আমি ব্ৰেকফাষ্ট কৰিম এতিয়া আৰু ভেৰাইটিজ পুৰা ধুনীয়া খানা দিছিলে তাত। আৰু এয়া দেখিছে মই লৈছোঁ এতিয়া খানাবোৰ। তাৰপাছতে চব আছে ইয়াত, আপোনালোকে চাই যাওকচোন বাৰু। আৰু আমি ব্ৰেকফাষ্টটো কৰি ল'লোঁ। ব্ৰেকফাষ্ট কৰি আমি ভিভান্তাৰ পৰা ওলাই দিলোঁ হোটেলৰ পৰা। এতিয়া আমি যাম মেঘালয় গাৰ্ডেন অফ কেভছত আৰু আমি গৈ আছোঁ এতিয়া ইতিমধ্যে। আৰু আমি তাৰ পাছতে যাম চেৰাপুঞ্জীলৈ। চেৰাপুঞ্জীত আমি আজি থাকিম।
সো আমি এতিয়া গাৰ্ডেন অফ কেভছত পাই গ'লোহি আৰু আমি আহোঁতে ডিম্পেপ ভেলীটো সোমাই আহিছিলোঁ, যিটো আপোনালোকে মিনি ব্লগত দেখিব। মই মিনি ব্লগত দিয়া আছে ডিম্পেপ ভেলীৰ লোকেশ্যনটোৰ কি কি আছে তাত, সেইখিনি চব দিয়া আছে। আৰু গাৰ্ডেন অফ কেভছত আমি সোমাই আহিছোঁ এতিয়া। তাতে অকণমান দেৰি হ'ল, তাত কিয়নো তাত টিকেট কৰি আমি সোমাই আহিলোঁ গোটেইখিনি। আৰু দেখিছে, মই কৈছিলোঁ মিনি ব্লগত যে আমাৰ লগতে মামা গৈছে, মামাৰ লগৰ গৈছে। মুঠতে আমি ফেমিলি 4টা গৈছিলোঁ। আৰু গোটেই মামা আৰু মামী কেইগৰাকী বহুত ভাল, বহুত ফ্ৰেণ্ডলি হয়, আৰু সেইকাৰণে আমাৰ গৈও ভাল লাগিলে দেই ট্ৰিপটোত। তাৰপিছতে আমি সোমাই গৈছোঁ এতিয়া। বহুতকেইটা কেভছ আছে, আৰু মই কৈছিলোঁ যে 12টা কেভছ আছে। আৰু এইখিনি চাই গ'লে আপোনালোকে দেখিবই, আপোনালোকে তেন্তে চাই যাওক। মই বেছি কৈ নাযাওঁ, আপোনালোকে চাই যাওক ভিডিঅ'টো দেই। দেখি আছে আপোনালোকে, গুহাবোৰ বহুত ডাঙৰ আৰু বহুত অন্ধকাৰ আৰু ভয়ংকৰ আচলতে গুহা আগৰ দিনৰ। সেয়াই আমি এইখিনিকে চালোঁ, টৰ্চ লাইট জ্বলাই আমি গৈ আছোঁ। আৰু অকলে গ'লেতো আৰু ভয় লাগিব, নহয়নে?
আৰু গাইজ সেইফালে হৈছে বাংলাদেশ আৰু এখন ধুনীয়াকৈ ওলাই আছে দেখি পায় তাৰপাছতে আমি তাৰ পৰা ওলাই আহি ধাবালৈ আহিলোঁ যিহেতু বহুত ভোক লাগিছিলে বহুত দেৰিও হৈছিলে আমি ধাবাতে খাই ল'লোঁ সকলোৱে পেট পূজা মেইন মই আকৌ আগফালে টিলুং পুটুং কৰি আছোঁ তাৰপাছতে আমি খাই বৈ ওলাই আহিলোঁ তাৰ পৰা তাত ভিডিঅ' কৰা নহ'ল So finally আমি পাই গ'লো চেৰাপুঞ্জীত যোনখন আমি হোটেল বুকিং কৰিছিলোঁ মামাই যোনখন বুকিং কৰিছিলে হোটেল তাত পাই গ'লোহি আৰু এখন দেখিছে উলমা দলং যে আমাৰ ইয়াত কয় তেনেকুৱা চিষ্টেমটো আৰু তললৈ চালেচোন বৰ ভয় লাগে তাৰপিছতে তাৰ পৰা হেৰি কৰি আমি ছুইমিং পুল আছিলে তাতে ছুইমিং পুলত গোটেই মামাসকলে আৰু মানুহজনেও পূৰা ফূৰ্তি কৰিলে আৰু পোৱালীকেইটাও ফূৰ্তি কৰিছে দেখিছে আমি আৰু একো নজনা মানুহ ইয়াতে আছোঁ ইফালৰ পৰা চাইছোঁ আৰু মানুহজনে দেখিছে কেনেকুৱা সাঁতুৰিছে আৰু খুব মজা পাইছে সাঁতুৰি সকলোৱে ভাল পাইছে পোৱালীকেইটাই বৰ ফূৰ্তি পাইছে আৰু ইমান ধুনীয়া ভিউ দেখিছে মই ভিউটো আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ আৰু সেইখনেই আছিলে উলমা দলংখন আৰু ইয়াতে আমি আছিলোঁ সেইদিনা আৰু হোটেলখনৰ নাম আছিলে কৰ্ডিয়েল লজ আৰু তাতে আমি আছিলোঁ সেইদিনটো সেই ৰাতিটো আচলতে আৰু ইয়াৰ পৰা মই ধুনীয়াকৈ ভিউটো দেখাই দিছোঁ সেইখন বাংলাদেশ দেখিছে আৰু এইফালে 7 ছিষ্টাৰ ৱাটাৰফলটো আছে আমি যাম আপোনালোককো দেখুৱাম আৰু সেই যে দলংখন দেখিছিলোঁ সেই তলৰখিনি এইখিনি আছিলে ইমান ভয়ানক চালেচোন মূৰটো ঘূৰাই যায় আৰু তাৰপিছতে আমি ওলাই আহিলোঁ এতিয়া আৰু ধুনীয়াকৈ 7 ছিষ্টাৰ ৱাটাৰফলটো চাবলৈ গোটেইকেইজনী মামীৰ লগত ওলাই আহিছোঁ দেই আৰু গোটেই গাৰ্লছ পাৰ্টি আহিছোঁ আমি আৰু এফালে গোটেই মানুহ সেই মানুহ কেনেকুৱা ভিৰ গাড়ী দেখিছেনে আৰু আমি তাত চেৰাপুঞ্জীত মেগীৰ সোৱাদ ল'লোঁ কি ডেলিচিয়াছ মানে আৰু বহুত ধুনীয়া ধুনীয়া বেগৰ ওলাইছিলে আৰু তাই যে ছুইমিং পুলটো আছিলে এয়া ৰাতিৰ ভিউটো দেখিছে নাইট ভিউ কি ধুনীয়া লাগিছে আৰু তাতে আমি অকণমান পাৰ্টি চাৰ্টি কৰিলোঁ ৰাতি ধুনীয়াকৈ বাহিৰতে তাৰপাছত ৰাতিপুৱা আমি ওলাই আহিলোঁ অকণমান যিহেতু মানুহজনে ৰাতি আহিব নাপালে বেলেগ ফালে গৈছিলে তেওঁলোক আৰু সেইকাৰণে অকণমান দেখুৱাই নিলোঁ যে কেনেকুৱা নহয় চাই যোৱা বুলি আৰু সেইফালে পূৰা ভিডিঅ' কৰা লাগিছে এয়া 7 ছিষ্টাৰ ৱাটাৰফল ধুনীয়াকৈ দুবাৰ চাই আহিলোঁ তাৰপৰা মানুহো ৰাতিপুৱাই মানুহ বিৰাট ভিৰ মানে ইমানেই ভিৰ হৈছে দেখিছে বেছি টাইম হোৱা নাছিলে পিছে নহ'বনো কেলৈ ফুৰিবলৈ আহিছে যিহেতু শুই নাথাকিবনে সকলোতো উঠিব আৰু মই এইফালে আকৌ মেগীৰ সোৱাদ লৈ ল'লোঁ ইমানেই টেষ্টি মেগী বনাই তাত আমি মানে যিমান সোৱাদকৈ বনালেও সিমান সোৱাদ নহয় মানে ইমানেই ধুনীয়া মেগী বনাইছিলে তাত তাৰপাছতে আমি তাৰ পৰাও ওলাই দিলোঁ মৰ্ণিং তাৰপাছতে আমি গ'লোগৈ ইক' পাৰ্কলৈ ইক' পাৰ্ক যিহেতু তাতেই আছে আৰু ইক' পাৰ্কলৈ আমি সোমাই গ'লোঁ এতিয়া টিকেট ছিষ্টেম চবতেতো আজিকালি টিকেট ছিষ্টেম টিকেট কৰি আমি সকলো সোমাই গ'লোঁ তাত পাৰ্কৰ ভিতৰত বহুত ধুনীয়া ধুনীয়া বেগৰ লগতে বহুত ধুনীয়া ধুনীয়া বস্তু ওলমাই থৈছিলে আৰু আমি সেই ওপৰৰ পৰা ভিউটো বোলে চব দেখি পায় সেইটো কাৰণে ইয়াত আহি অকণমান চালোঁহি তেওঁ ওচৰৰ পৰা চাবলৈ যিহেতু মন যায় সেইকাৰণে ওচৰতে গৈছিলোঁগৈ দেখিব এতিয়া চাওক মই ভিডিঅ' কৰি গৈ আছোঁ আপোনালোকক চাই যাওক
তাৰ পাছতে আমি জিভা ৰিজৰ্টলৈ গৈ আজিৰ লাঞ্চটো কৰি ল'লোঁ সকলোৱে তাতে আৰু বহুত ধুনীয়া ভিউ তাত আপোনালোকে মই শ্বৰ্ট ভিডিঅ' দিম তাত দেখিব তাৰ পাছতে আমি ওলাই দিলোঁ তাৰ পাছতে আমি আহি পালোহি শ্বিলঙৰ এলিফেণ্ট ৱাটাৰফল আৰু তাত ইমানেই চিৰি বগাব লাগে আমাৰ ভৰি বিষাই গ'ল সকলোৰে আৰু সেইদিনা আমি শ্বিলঙৰ পৰা গুৱাহাটীলৈ বেক হ'লোঁ আৰু এই দুদিনীয়া আমাৰ যাত্ৰা বহুত ভাল লাগিলে আপোনালোকে হয়তো গৈছে আৰু কিছুমান হয়তো যোৱা নাই আপোনালোকেও যাব বুলি মই আশা কৰিলোঁ আৰু বহুতখিনি জেগা থাকি গ'ল চাবলৈ আপোনালোকে সেইখিনিও চাই আহিব আৰু আমিও চাই আহিম নেক্সট গ'লে আৰু এয়া হৈছে এলিফেণ্ট ৱাটাৰফল পুৰা ৱাটাৰফল তাৰপাছতে আমি তাৰ পৰা ওলাই আহিলোঁ গুৱাহাটীলৈ বুলি আৰু ইমানেই আছিলে শ্বিলং আৰু চেৰাপুঞ্জীৰ ভিডিঅ' আপোনালোকে যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ মিনি ব্লগবোৰো চাই যাব আৰু লগতে মোৰ বি মটিভেটেড এটা চেনেল আছে আপোনালোকে যাতে সেইটো ছাবস্ক্ৰাইব কৰি লয় থেংক ইউ